অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ মই ক্লাছ 8ৰ জেনেৰেল সায়েন্স যিটো আছে মানে বিজ্ঞান। চেপ্টাৰটোৰ নাম হৈছে কয়লা আৰু পেট্ৰলিয়াম। 1 নম্বৰটো চোৱা, CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? উত্তৰটো চোৱা, CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ'ল ক নম্বৰ, CNG আৰু LPG দহন কৰিলে ধোঁৱা নিৰ্গত নহয়, বুজিছানে? কম বায়ু প্ৰদূষণ হোৱাৰ বাবে ইন্ধন হিচাপে ব্যৱহাৰ সুবিধাজনক। নেক্সট চোৱা, খ নম্বৰ, LPG আৰু CNGৰ দহনৰ দ্বাৰা এক বৃহৎ পৰিমাণ শক্তি আহৰণ কৰিব পাৰি। তাৰপিছত চোৱা ঘ নম্বৰ, LPG আৰু CNGক পোনপটীয়াকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত চোৱা ঘ, LPG আৰু CNG নলীৰ মাজেৰে অতি সহজে পৰিবহণ কৰিব পাৰি, বুজিছানে? নেক্সট চোৱা 2 নম্বৰ কুৱেশ্যন, ৰাস্তা বনাওঁতে ওপৰত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম কি? উত্তৰ বিটুমেন। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা, এই প্ৰক্ৰিয়াটোৰ নাম কি? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, তোমালোকে ভালকৈ বুজি লোৱা। উত্তৰ, প্ৰায় 3000 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অটব্য অৰণ্য আছিল। বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল, বুজিছানে? কালক্ৰমত জমা গৈ থকা মাটিৰ হেঁচাত এইবোৰ সংকুচিত হৈছিল আৰু অধিক গভীৰতালৈ সোমাই পৰিছিল, যাৰ ফলস্বৰূপে এইবোৰ উচ্চতাও বৃদ্ধি পাইছিল। তাৰপিছত চোৱা, উচ্চ চাপ আৰু উচ্চ উচ্চতাৰ ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল। এই প্ৰক্ৰিয়াটোক অঙ্গাৰীকৰণ বোলা হয়, বুজিছানে? এই প্ৰক্ৰিয়াটোক অঙ্গাৰীকৰণ বোলা হয়। মই গৈ আছোঁ 4 নম্বৰ কুৱেশ্যন, খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব দিছে। ইয়াত মই কুৱেশ্যন আনচাৰকেইটা একেলগে দি দিছোঁ, যিহেতু এইকেইটা হৈছে খালী ঠাই, ভালকৈ চোৱা। ক নম্বৰ, খালী ঠাইত দিবা কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন, বুজিছা? তাৰপিছত চোৱা খ নম্বৰ, পেট্ৰলিয়াম উৎপাদন পৃথকীকৰণ প্ৰক্ৰিয়াটোক শোধন বোলা হয়, বুজিছানে? নেক্সট চোৱা ঘ, আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহন ইন্ধন হ'ল CNG সংকুচিত প্ৰাকৃতিক গেছ, বুজিছানে? নেক্সট চোৱা 5 নম্বৰ কুৱেশ্যন, তলত দিয়া উক্তিসমূহ শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা। ক নম্বৰটো চোৱা কুৱেশ্যন, পৰীক্ষাগাৰৰ জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি, এইটো আছে উত্তৰ অশুদ্ধ। তাৰপিছত চোৱা খ নম্বৰটো, পেট্ৰলিয়াম CNG বেছি প্ৰদূষক ইন্ধন, উত্তৰটো হ'ব অশুদ্ধ। গটো চোৱা নম্বৰ, ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ, উত্তৰটো হ'ব শুদ্ধ। নেক্সট চোৱা ঘ নম্বৰ, আলকতৰা হৈছে বিভিন্ন উৎপাদনৰ এটা মিশ্ৰণ, উত্তৰটো হ'ব শুদ্ধ। অংগটো চোৱা, কেৰাচিন জীৱাশ্ম ইন্ধন নহয়, কেৰাচিন জীৱাশ্ম ইন্ধন নহয়, এইটো হ'ব অশুদ্ধ, কাৰণ কেৰাচিনটো হৈছে জীৱাশ্ম ইন্ধন, বুজিছানে? তাৰপিছত চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 6, জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। এইটো ব্যাখ্যা কৰিব দিছে, ভালদৰে চোৱা তোমালোকে। উত্তৰ, জীৱাশ্ম ইন্ধনসমূহ মৃত গছ-গছনি আৰু জীৱ-জন্তুৰ দেহ বহু নিযুত বছৰ ধৰি উচ্চ চাপ আৰু উচ্চতাৰ প্ৰবল পৰিৱেশত থকাৰ ফলত সৃষ্টি হৈছে, বুজিছানে? কোনো পৰীক্ষাগাৰ তথা
গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা সম্ভৱপৰ নহয়, যিহেতু পুনৰাই ইয়াক প্ৰস্তুত কৰিব নোৱাৰি। সেয়েহে ইয়াৰ পৰিমাণো সীমিত। বুজিছানে? তাৰপিছত চোৱা, সেয়ে জীৱাশ্ম ইন্ধনসমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। বুজিছানে? সেয়েহে জীৱাশ্ম ইন্ধনক আমি কি কওঁ? প্ৰাকৃতিক সম্পদ বুলি কওঁ। বুজিছানে? নেক্সট 7 নম্বৰ কুৱেশ্যন। কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা। উত্তৰ ক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন। বুজিছানে? কয়লাৰ পৰা আহৰণ কৰা এবিধ কঠিন হৰ্ষিত আৰু কলাবৰণীয় পদাৰ্থ। ই হৈছে হৰ্ষিত আৰু কলাবৰণীয় পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ব্যৱহাৰ। বুজিছানে? তাৰপিছত আছে তীখাৰ উৎপাদক আৰু বহুত ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ক ব্যৱহাৰ কৰা হয়। যি কৈ আছোঁ মই 8 নম্বৰ কুৱেশ্যন। কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা। কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰিব দিছে। উত্তৰটো চোৱা, প্ৰথমৰ পৰা কৈ আছোঁ। সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাৰ সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল। বুজিছানে? কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ ত্যাগ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহ পেট্ৰলিয়াম আৰু গেছলৈ ৰূপান্তৰিত কৰে। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 9। এইটো তোমালোকৰ কিতাপতে আছে, ভালদৰে বুজি ল'বা। মই গৈ আছোঁ নেক্সট 1 নম্বৰ কুৱেশ্যন। দহন সংগঠিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। উত্তৰ দহন সংগঠিত হ'বৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ হ'ল 1 নম্বৰ হৈছে ইন্ধন, 2 নম্বৰ হৈছে বায়ু আৰু 3 নম্বৰ হৈছে তাপ। বুজিছানে? তাৰপিছত চোৱা তোমালোকে 2 নম্বৰ কুৱেশ্যন। খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব দিছে, তোমালোকে ভালদৰে বুজি লোৱা। কাঠ আৰু কয়লাৰ দহনে বায়ুৰ খালী ঠাইত দিবা প্ৰদূষণ ঘটায়। বুজিছানে? তাৰপিছত দিবা খ নম্বৰ। ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ। এইটোক কি ক'ব পাৰি? LPG গেছ বুলিব পাৰি। বুজিছানে? তাৰপিছত চোৱা গ নম্বৰটো। দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন্ত উচ্চতালৈ নিশ্চয়কৈ তাপ লাগে। বুজিছানে? তাৰপিছত চোৱা ঘটো। তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইটোক আমি পানীৰ দ্বাৰা নুমাব নোৱাৰিম। বুজিছানে? এইটোৱে কৈছে। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন। যান-বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। উত্তৰ ডিজেল আৰু পেট্ৰলৰ দহনৰ ফলত বহু বেছি পৰিমাণে ধোঁৱা আৰু ক্ষতিকাৰক দ্ৰব্য নিৰ্গত হয়। বুজিছানে? ডিজেল আৰু পেট্ৰলিয়ামৰ দ্বাৰা যদি আমি যান-বাহন চলাওঁ, তেনেহ'লে বহু পৰিমাণে ধোঁৱা আমাক ক্ষতিকাৰক কৰে, দ্ৰব্য নিৰ্গত কৰে। তাৰপিছত আছে যাৰ ফলত বায়ু প্ৰদূষিত হোৱাৰ লগতে মানুহ তথা অন্য জীৱ-জন্তুৰ নানা বেমাৰৰ সৃষ্টি হৈছে। যাৰ ফলত মানুহ আৰু জীৱ-জন্তুৰ বহুত বেমাৰৰ সৃষ্টি হৈছে। তাৰপিছত আছে আনহাতে সংকুচিত প্ৰাকৃতিক গেছ CNG হৈছে এবিধ আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন। বুজিছানে? ইয়াৰ দহনৰ ফলত অতি কম পৰিমাণেহে ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। সেয়েহে ডিজেল আৰু পেট্ৰলৰ সলনি CNGক গাড়ী মটৰত ইন্ধন হিচাপে ব্যৱহাৰ আৰম্ভ কৰা হৈছে। সেয়েহে গাড়ীত ডিজেল আৰু পেট্ৰলৰ সলনি CNG গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যন। ইন্ধন হিচাপে LPG আৰু কাঠ তুলনা কৰা। উত্তৰটো চোৱা।
কাঠৰ দহনৰ ফলত বহু পৰিমাণে ধোঁৱা আৰু বহুতো বিপদজনক প্ৰদূষকৰ সৃষ্টি হয়, যাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাসৰ বেমাৰ হয়। আনহাতে LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন। LPG গেছটো যে আছে সেইটো আমাৰ বহু পৰিমাণে পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত ধোঁৱা নিৰ্গত নহয়। দহনৰ ফলত ধোঁৱা নোলায়। সেয়েহে ই বায়ু প্ৰদূষক নহয়। তদুপৰি LPGৰ কেলৰিয়াম কাঠতকৈ বহু বেছি। সেয়েহে সুবিধা আৰু সময়বাহীৰ ক্ষেত্ৰতো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন। বুজিছানে? তাৰপিছত চোৱা 5 নম্বৰ আছে আমাৰ কাৰণ দৰ্শোৱা। ক নম্বৰ কুৱেশ্যনটো চোৱা। বৈদ্যুতিক আহিলা জ্বৰত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। কি কৈছে কুৱেশ্যনটোত বুজিছানে? যিটো আমাৰ কাৰেণ্টৰ জুই লাগে, ইয়াক আমি পানীৰে নুমাব নোৱাৰিম। বুজিছা? উত্তৰটো আছে পানী হৈছে বিদ্যুতৰ সুপৰিবাহী। যিহেতু বৈদ্যুতিক আহিলা জড়িত জুইত পানী ডলা হয়, তেন্তে অগ্নিনিৰ্বাপক জন বিদ্যুৎস্পৃষ্ট হোৱাৰ উপৰিও আহিলাসমূহ বিকল হ'ব পাৰে। বুজিছানে? সেয়েহে এনে জুইত পানী ব্যৱহাৰ কৰা নহয়। সেয়েহে এনে জুইত আমি পানী ব্যৱহাৰ কৰিব নালাগে। গ নম্বৰটো চোৱা। ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। ঘৰুৱা ব্যৱহাৰ কৰিবৰ বাবে আমি কাঠতকৈ LPG ভাল। উত্তৰটো চোৱা। ভালদৰে বুজি ল'বা দেই, এইকেইটা ইম্পৰ্টেণ্ট আছে, তোমালোকৰ এক্সামত কমন আছে। বুজিছানে? আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা লাইক কৰি দিবা। তো চোৱা উত্তৰ কাঠৰ দহনৰ ফলত বহু পৰিমাণে ধোঁৱা আৰু বহুতো বিপদজনক প্ৰদূষকৰ সৃষ্টি হয়। বুজিছানে? যাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাসৰ বেমাৰ হয়। আনহাতে LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত ধোঁৱা নিৰ্গত নহয়। সেয়েহে ই বায়ু প্ৰদূষণ নহয়। তদুপৰি LPG গেছৰ কেলৰিয়াম কাঠতকৈ বহু বেছি। সেয়েহে সুবিধা আৰু সময়ৰাশিৰ ক্ষেত্ৰতো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন। ঘ নম্বৰটো চোৱা। কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে। বুজিছানে? আমি জানো কাগজত সহজে জুই লাগি যায়, কিন্তু এলুমিনিয়াম যিটো আছে পাইপৰ মেৰিওৱা কাগজত সেইটোত সহজে জুই নজ্বলে। বুজিছানে? উত্তৰটো চোৱা। এলুমিনিয়াম হৈছে তাপৰ সুপৰিবাহী। যেতিয়া এলুমিনিয়াম পাইপত মেৰিওৱা কাগজখনত জুই লগোৱা হয়, তেতিয়া সেই তাপ কাগজখনৰ পৰা এলুমিনিয়াম পাইপডাললৈ প্ৰবাহিত হয়, যাৰ ফলত কাগজখনে সহজে জ্বলন উচ্চতা লাভ নকৰে। বুজিছানে? সেয়েহে সাধাৰণ কাগজ এখনত সহজে জুই লাগে, এলুমিনিয়াম পাইপৰ মেৰিওৱা কাগজত সহজে নালাগে। 6 নম্বৰ কুৱেশ্যন আছে মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিনাক্ত কৰা। কিতাপতে আছে, তোমালোকৰ চিত্ৰটো কিতাপতে চাই ল'বা। নেক্সট 7 নম্বৰ কুৱেশ্যন। ইন্ধনৰ কেলৰিয়াম প্ৰকাশ কৰা এককটোৰ নাম লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, ছাত্ৰ-ছাত্ৰীসকল ভালদৰে বুজি ল'বা দেই। এইটো ইম্পৰ্টেণ্ট আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চোৱা উত্তৰটো চোৱা। কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম। শ্বৰ্ট ফৰ্মত লিখিব পাৰিবা এইটো তুমি। মষ্ট ইম্পৰ্টেণ্ট এইটো আছে। উত্তৰটো কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম। বুজিছা? তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যন। কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে লিখা। উত্তৰ বৈদ্যুতিক আহিলা আৰু পেট্ৰলৰ নিচিনা প্ৰজ্বলক দ্ৰব্যত লগা জুইৰ বাবে কাৰ্বন ডাই অক্সাইড
CO2 হৈছে উত্তম নিৰ্বাপক। কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱাৰ বাবে ই জুইকুৰা কম্বলৰ দৰে ডাকি ধৰে, বুজিছানে? এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজত সংস্পৰ্শ বিভিন্ন হয়, ফলত ইন্ধনৰ উচ্চতা কমি আহে আৰু জুইকুৰা নিয়ন্ত্ৰিত হয়, বুজিছানে? তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যন। কেঁচা পাতৰ দম এটা পুলিবলৈ টান, কিন্তু শুকান পাতত সহজে জুই লাগে, ব্যাখ্যা কৰা। উত্তৰ, কেঁচা পাতত শুকান পাতৰ তুলনাত জলীয় বাষ্পৰ পৰিমাণ বেছি হয়, বুজিছানে? সেয়েহে ইয়াৰ জ্বলন উচ্চতাও শুকান পাততকৈ বেছি। সেয়েহে কেঁচা পাতৰ দম এটা পুৰিবলৈ টান, কিন্তু শুকান পাতত সহজে জুই লাগে, বুজিছানে? তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 10। সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে সীসাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে, ব্যাখ্যা কৰা। তোমালোকে যিটো চিত্ৰ আছিল মোমবাতিৰ, সেইটোৰ পৰা চাই ল'বা, ভালকৈ বুজি পাবা আৰু উত্তৰটো মই কৈ আছোঁ। উত্তৰ, সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে সীসাৰ দীপ্তিহীন মণ্ডলটো ব্যৱহাৰ কৰে। তেওঁলোকে এডাল সু-নলীৰে সীসাৰ বাহিৰতম দীপ্তিহীন মণ্ডলটো শুৱাই দিয়ে, বুজিছানে? কাৰণ এই মণ্ডলটোৰ উচ্চতা সীসাৰ আন অংশৰ তুলনাত অধিক হয় আৰু সোণ ৰূপ গলাবলৈ সহজ হয়, বুজিছানে? তাৰপিছত চোৱা, এইটো আছে 11 নম্বৰ। কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৱা হ'ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ 18,000 কেজি পোৱা গ'ল। ইন্ধনটোৰ কেলৰিয়াম গণনা কৰা। তোমালোকে এইটো চাই ল'বা। নেক্সট চোৱা 12 নম্বৰ কুৱেশ্যন। মামৰ দ্বাৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে? আলোচনা কৰা। উত্তৰ, মামৰ দ্বাৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰি কাৰণ এই প্ৰক্ৰিয়াটোত ধাতু আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া, গতি, তাপ, পোহৰ আৰু শক্তি উৎপন্ন হয়, বুজিছানে? যিহেতু মামৰ দ্বাৰা প্ৰক্ৰিয়াত অক্সিজেনৰ দহন, গতি, তাপ উৎপন্ন হয়, সেয়েহে ইয়াক এটা দহন প্ৰক্ৰিয়া বুলি ক'ব পাৰি, বুজিছানে? তাৰপিছত চোৱা 13 নম্বৰ কুৱেশ্যন। আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানীৰ তাপ লাগে, বুজিছানে? আবিদাই মোমবাতি সীসাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে, ৰমেশে সীসাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'ব, বুজিছানে? এইটো চোৱা তোমালোকে। উত্তৰ, ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব কাৰণ সীসা এটাৰ বাহিৰতম তথা দীপ্তিহীন মণ্ডলটোৰ আন অংশৰ তুলনাত উচ্চতা অধিক, বুজিছানে? সীসা যিটো আছে এটা বাহিৰতম তথা দীপ্তিহীন মণ্ডলটোত ৰাখিছিল, মানে সেইটো তুলনাত উচ্চতা মানে অধিক বেছি। সেয়েহে বহিৰতম অংশটোৰ ওচৰত থকা খিনি সোনকালে গৰম হ'ব, বুজিছানে? তো আজিলৈকে মই ইমানলৈকে সামৰিলোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো বাই বাই, টেক কেয়াৰ।